খুৰী আপুনি মাৰ লগত অলপ কথা পাতকচোন। মই ভিতৰৰ পৰা এপাক গৈ আহোঁ। মাহীয়েনো অকলে অকলে কি কৰিছে তাকে চাই আহোঁগৈ ৰ'ব। অঁ হ'ব যোৱা। ঘৰৰ ওচৰৰে কোনোবা আহিব চাগে আৰু ন? এই নাই তেনেকৈ মই কাকো নিমন্ত্ৰণ দিয়া নাই। ভাবিলোঁ আঙুঠি পিন্ধাটো এনেই ঘৰতে আৰু সৰু সুৰাকৈ হৈ যাওক। পাছত যেতিয়া বিয়া ভাগ হ'বগৈ আৰু তেতিয়াহে অকণমান ৰাইজক জনাম বুলি ভাবিছোঁ। এতিয়া নাই, ঘৰতে আৰু এনেকৈ আপুনি আৰু আমি। হ'ব দিয়ক, ভালেই কৰিছে। এনেকৈ ৰজালি পজালি এতিয়াই কৰিব নালাগে। এতিয়াই ভালে ভালে মাত্ৰ কাম ভাগ হৈ যাওক। তাৰ পাছত আৰু সকলোকে জনাজাত কৰক, কোনো আপত্তি নাই, নহয় জানো? হয় তেনেকৈ ভাবিছোঁ। বাইদেউ ব'লকচোন ভিতৰলৈকে, চাহৰ যোগাৰ কৰি থৈ আহিছোঁ। হয় বাইদেউ ব'লকচোন, ব'লক ভিতৰলৈকে ব'লক। ইহঁতে চাহৰ যোগাৰ কৰি থৈ আহিছে বোলে। ব'লক ভিতৰলৈকে ব'লক, প্ৰথমে খোৱা বোৱা হৈ লওক, তাৰ পাছতহে আৰু কাম আৰম্ভ কৰা হ'ব। এইবোৰনো কিয় কৰিব লাগে বাৰু? খালী চাহকাপ দিয়া হ'লেই হয় দেখোন। এনেকৈ ভিতৰত গৈ চাহৰ হ'বচোন দিয়ক। নাই বাইদেউ, বেছি যোগাৰ কৰা নাই, এনেই অলপমান আৰু জলপান কেইটামান আৰু চাহহে। ব'লকচোন ভিতৰলৈ। জলপান মই নাখাওঁ। জলপান মানে খালে মোৰ গেছ হয়। আৰু আপোনালোকে যদি বেয়া নাপায় তেতিয়াহ'লে মোক খালী চাহ একাপ দিব পাৰে আৰু। হয় নেকি? হয় বাৰু, বহুতৰে এনেকুৱা প্ৰব্লেম আছে। চাহকে একাপ বাৰু মই আনিব কৈছোঁ বাৰু। ইয়ালৈ কিয় আনিব লাগে? ভিতৰলৈকে ব'লক। হ'ব একো নাই। অমিয়া চাহকাপ ইয়ালৈকে লৈ আহিবলৈ কওক। ঠিক আছে বাৰু দিয়ক, মই তাইক চাহকাপ ইয়ালৈকে লৈ আহিবলৈ ক'ম। জলপান যেতিয়া নাখাওঁ বুলি কৈছে আৰু হ'ব দিয়ক আৰু। অমি বাইদেউ বোলে জলপান নাখায়, তো চাহকাপকে ইয়ালৈ লৈ আন, খালী চাহে খাব হেনো বোলে। খুৰী আপুনি কি জলপান নাখায়? মই চাহকে আনিলোঁ বাৰু, ইয়ালৈকে আনিলোঁ, লওকচোন। আৰু মাহী প্লেটখন লৈ আনাচোন, মই এইখিনিতে থৈ আহিছোঁ। হ'ব দিয়া, মই আনিছোঁগৈ ৰ'বা। খুৰী চাহ খাওক, লওক। এয়া কি খালী চাহকাপ আনিব ক'লোঁ আৰু তুমি যে গোটেইখন প্লেট ভৰ্তি কৰি আনিলা। মই কিন্তু খালী চাহকাপহে খাম দেই। মই মানে বৰ কিবাকিবি এটা খাই ভাল নাপাওঁ। আৰু এতিয়া ইমানখিনি খালে পিছত আকৌ কি খাম ন? সেইকাৰণে প্ৰথমে খালী চাহকাপ খাই লওঁ, তাৰপাছতহে অকণমান হেভি খাম আৰু দেই। তেনেকৈ আকৌ কেনেকৈ হ'ব? লস্কৰা এটাকে কওক বা কিবা এটা কওক আকৌ, পিঠা পনা। চাহকণ সুদা চাহ খাবলৈ ভাল নালাগিব নহয়, আৰু আমিও আপোনাক তেনেকৈ খাবলৈ দিবলৈ আমাৰ মনটো ভাল নালাগিব নহয়। কিবা এটা লওক। হয় খুৰী, কিবা এটাতো লওক চাহকাপ খাবলৈ। হয় বাইদেউ, কিবা এটাতো লওক। হ'ব দিয়ক আৰু, ইমানকৈ জোৰ কৰিছে যেতিয়া লাডু এটাকে লওঁ বাৰু। আমাৰ এইটো তোমালোকৰ ঘৰলৈতো আহিয়ে থাকে, কিন্তু তুমি যে আমাৰ ঘৰলৈ আজিলৈকে এবাৰো যোৱা নাই, কিবা বেয়া পোৱা নি বাৰু? তেনে কথা কয় একো নাই খুৰী, মাত্ৰ মইহে বৰ তাৰমানে ফুৰি চকি ভাল নাপাওঁ। আমাৰ বৰ এটা ফুৰি চকি ভাল নাপায়, আৰু ঘৰৰ কামবোৰৰ পৰাও আজৰি নাপায় যে, সেইকাৰণে ঘৰতে থাকে। বৰ এটা ফুৰা চকা নকৰি, অকণমান ওলাই যা ফুৰি আহগে বুলি ক'লেও তাই যাবলৈ টানে পায়। ইমানকৈ হাঁহি কোনোবা আহিছে হয়তো। এই ওচৰৰে ছোৱালী কেইজনমান অহা কথা আছিল, সিহঁতে আহিছে চাগে, উৰুলি দিবলৈ লাগিব নহয়। ভালে কৰিছে দিয়ক। চাহ তাহ খাই আজৰি হ'লোঁ যেতিয়া কাম ভাগ কৰি লওঁ, সময়ৰ কথা এটা আছে নহয়। হয় কাম ভাগ সোনকালে কৰি ল'ব লাগে, সময়ো হ'ল নহয়। ৰুণু, তই নহয় বেবীক গৈ মাতি দিগৈ যা, তাই নহ'লে আকৌ আগৰ দৰে কন্দা কটাখন কৰিব নহয়। তই ঠিকেই কৈছ বাইদেউ, মই তাইক ইয়াৰ পৰা চিঞৰ এটা মাৰি দিছোঁ। আপোনালোকৰ সৰু ছোৱালীজনী বেবী, তাইকো মাতি দিয়ক। তাই আহি ইমানখন আমনি কৰিছে, তাই বাইকৰ আঙুঠি পিন্ধাবলৈ নাপালোঁ বুলি তাই দুখ কৰিলে। মাতি দিয়ক তাইকো, তাইও আঙুঠি পিন্ধোৱা চাওঁকি আকৌ। সেয়াহে, মই কৈছোঁ বাৰু মাতি দিবলৈ, ৰ'ব আহিব বাৰু তাই। মই মাতিছোঁ। বেবী অমিয়াবাক আঙুঠি পিন্ধাব হ'ল নহয়, উৰুলি দিব লাগিব নহয়। তই সোনকালে ওলাই ভিতৰৰ পৰা। মা, মই কি এতিয়া আঙুঠি পিন্ধিব লাগিব?
এবাৰো তুমি মোৰ কথা নুশুনিলা ন মা? মোৰচোন বুকুখন এতিয়াও থপথপাই আছে। মনটোকচোন কিবা এতিয়াও বুজাবই পৰা নাই অ' মা। একো নহয় অ' মাজনী, ভগৱানক চিন্তা কৰ, সকলো ঠিক হৈ যাব। পৃথিৱীখন ৰচিত ভগৱানেই, সংসাৰখন ৰচিত ভগৱানেই। সেই ভগৱানে যদি কপালত ভাল দেখিছে, এনেওতো ভালেই হ'ব। তই এনেই চিন্তা কৰি নাথাকিবি। নাজানো অ' মা কি হয়, একমাত্ৰ তোমাৰ কথা বিশ্বাস কৰি আৰু ভগৱানৰ ওপৰতে সকলো এৰি দি আঙুঠিটো পিন্ধিব লৈছোঁ মা। আঙুঠি পিন্ধালে নি বাৰু আমি এবাৰ? মই তোমাৰ মাতটো শুনাৰ লগে লগে আহিলোঁ নহয়, তথাপিতো নাপালোহি হ'বলৈ ন? নাই হোৱা বেবী, তুমি ঠিক সময়তে পাইছাহি। ময়ো এয়া চোৱা মোৰ হাতলৈ আঙুঠিটো লৈ আছোঁ আৰু এতিয়া পিন্ধাই দিম। বাৰু তুমি বাৰু উৰুলি দিব জানানে? উৰুলি দিব লাগিব আকৌ দেই। মই উৰুলি দিব জানো নহয় খুৰী, চাবা নেকি? হৈছেনে বাৰু? হৈছে বাৰু ৰ'বা, মই বাক আঙুঠিটো পিন্ধাই দিম আৰু তুমি উৰুলিটো দিবা দেই। তেতিয়াহ'লে সকলোৱে উৰুলিটো দিয়ক আৰু মই আঙুঠিটো পিন্ধাই দিছোঁ। পিন্ধাই দিয়া, উৰুলি দিবলৈ আমি সাজু হৈ আছোঁ। মই পিন্ধাই আছোঁ দেই, অমিয়া হাতটো আগবঢ়াই দিয়া। অঁ, হৰণ বাজি আছে, কোনোবা আহিছে হ'বলা। দৰাৰ ভনীয়েক আহিছে নেকি? মই চাই আহোঁগৈ ৰ'বা মা। বেবী কোন আহিছেনো দেখিছানে? টেম্পো এখন আহিছে মা, তাত বাইতে কোন আহিছে দেখাই নাই। মা এইটো বা আহিছেচোন। সেন্দুৰ দি লওঁ তেন্তে। মা সকলো কাম হৈ গ'ল নি বাৰু? মই বাৰু দেৰি হৈ গ'ল নি বাৰু মোৰ অহা? হে ভগৱান, মই কিয় দেৰি কৰিলোঁ আহিবলৈ? ঋতু অঁ মিয়া, কথাষাৰ শুনি মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ। চিধাই মই তোমাৰ ওচৰ পালোঁহি। জানোচা তোমাৰ লগত বেলেগ কিবা অঘটন নহয়। ঋতু মোৰ তুমি কি কৈ আছা? মইচোন একো ধৰিবই পৰা নাই। কিয় তুমি সেন্দুৰ দিবলৈ মানা কৰিছা? কি হ'ল? ভালকৈ খোলা খুলিকৈ কোৱা কথাবোৰ। কৈ আছোঁ মা, মই সকলো খোলা খুলিকৈ কৈ আছোঁ। তই কি কৈছ ঋতু? আঙুঠি পিন্ধোৱাটো হৈ গ'ল আৰু এতিয়া আৰু বিয়া নহ'ব মা। এই বিয়া কেতিয়াও হ'ব নোৱাৰে, সম্ভৱেই নহয় এই বিয়া হোৱাৰ। কাৰণ কি ঋতু? ইয়াৰ কাৰণ আছে। বদনদাৰ লগত অমিৰ বিয়া কেতিয়াও হ'ব নোৱাৰে আৰু নহয়। তাৰ মানে কি তোমাৰ বিয়া হ'বলৈ মন আছিলে তাৰ লগত? তুমি বিশ্বাসঘাতক। এই কথা আগতে নক'লা কিয়? যদি তোমাৰ বিয়া হ'বৰ মন আছিল, গোটেই কথাখিনি আগতে ক'ব লাগিছিল। আৰু এতিয়া বিয়া ভাঙিবলৈ আহিছা। এতিয়া আকৌ এইবোৰ কৰিলে হ'বনে ঋতু? তুমি বৰ নিলাজ দেই, নিজৰ বান্ধৱীৰ বিয়া ভাঙিবলৈ আহিছা। তই এইবোৰ কি বলকিছ ঋতু? অঁ মা, মই ঠিকেই বলকিছোঁ। মা মোক মাৰিলা মা, কিন্তু পাছত আপুনি তাইক কিয় মাৰিলে? তাইৰ কথাটো অন্ততঃ শুনিবলৈতো দিয়ক। তাই যি ক'লে সকলো শুনা হ'ল। এতিয়া আৰু তাইৰ কথা শুনি থাকিবলৈ সময় নাই। আপুনি অমিয়াই সেন্দুৰ পিন্ধাই দিয়ক। অঁ অমিয়াই সেন্দুৰ পিন্ধাই দিয়ক। হয় আপোনালোকে উৰুলি দিয়ক, মই সেন্দুৰ পিন্ধাই দিছোঁ। নাই এই ভুল নকৰিবা মা, তাইক সেন্দুৰ নিপিন্ধাবা। মা এয়া তুমি ভুল কৰিলা মা। এই ভুলৰ পৰিণাম হাতে হাতে পাবা। খোৱা বিয়াখন ভাঙিবলৈ আহিছা, এয়াই তোমাৰ বন্ধুত্ব নেকি হাৰিটো? হেল্ল' বন্ধু বান্ধৱীসকল, দেখিছেনে বাৰু আমাৰ অমিয়াৰ বিয়াখনত কিমান কাম খেলি আছে। বিয়া হোৱাগৈয়ে নাই, আঙুঠি পিন্ধাওঁতে এয়া। নাজানো আৰু বিয়াখন হয়গৈ নে নহয়গৈ। আমাৰ অমিয়াৰ বিয়াখন হয় নে নহয় তাক চাবলৈ অহা খণ্ডলৈ অপেক্ষা কৰিব লাগিব। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু খণ্ডবিলাক ৰেগুলাৰ চাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব।